কিয়নো ঈশ্বৰে সৰ্বশতাক এনেভাৱে প্ৰেম কৰিলে যে তেওঁক নিজৰ একমাত্ৰ পুত্ৰক দিবলৈ ধৰিলে, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰা কোনো মানুহেই নষ্ট নহয়, কিন্তু চিৰস্থায়ী জীৱন লাভ কৰে। এই আদৰ্শটো খ্ৰীষ্টিয়ান ধৰ্মবিশ্বাসৰ কেন্দ্ৰবিন্দু আৰু বাইবেলৰ অন্যতম পৰিচিত পদ। ই ঈশ্বৰৰ অপৰিসীম প্ৰেম, যীশুৰ আত্মবলি আৰু মুক্তিৰ সুসংবাদৰ মূল ভিত্তি প্ৰকাশ কৰে। যোহন এই দেখুৱাই যে মুক্তি কেৱল ঈশ্বৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে আৰু সকলোৰে বাবে উপলব্ধ। ঈশ্বৰে সৰ্বশতাক এনেভাৱে প্ৰেম কৰিলে। সৰ্বশতা শব্দটোৱে বুজায় যে ঈশ্বৰৰ প্ৰেম কেৱল এটা বিশেষ জাতি বা গোটৰ বাবে নহয়, ই সমগ্ৰ বিশ্ববাসীৰ বাবে। এই বাক্যটো ঈশ্বৰৰ প্ৰেমৰ গভীৰতা দেখুৱায়, যি নিঃস্বাৰ্থ আৰু নিঃশেষ। ঈশ্বৰৰ প্ৰেম কেৱল অনুভূতিৰ প্ৰদৰ্শন নহয়, ই কাৰ্যৰ দ্বাৰাও প্ৰকাশ পাইছে। তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দিবলৈ ধৰিলে। ঈশ্বৰে নিজৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হিচাপে যীশুখ্ৰীষ্টক মনুষ্যৰ বাবে উৎসৰ্গ কৰিলে। দিল শব্দটোৱে দেখুৱায় যে যীশুৰ মৃত্যু ঈশ্বৰৰ মুক্তিৰ পৰিকল্পনাৰ অংশ আছিল। যীশু ক্ৰুচত মৃত্যু বৰণ কৰি সকলোৰে পাপৰ মূল্য দিয়াৰ দ্বাৰা মুক্তিৰ পথ খুলিলে, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰা কোনো মানুহেই নষ্ট নহয়। মুক্তি লাভ কৰিবলৈ একমাত্ৰ শৰ্ত হ'ল বিশ্বাস। নষ্ট নহয় মানে আধ্যাত্মিক মৃত্যু বা ঈশ্বৰৰ পৰা চিৰকালৰ বিচ্ছিন্নতা নহয়। বিশ্বাস মানে কেৱল যীশুক জানি লোৱাই নহয়, বৰঞ্চ তেওঁৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱা। কিন্তু চিৰস্থায়ী জীৱন লাভ কৰে। চিৰস্থায়ী জীৱন মানে কেৱল মৃত্যুৰ পিছত স্বৰ্গলৈ যোৱাৰ কথা নহয়, ই ঈশ্বৰৰ সৈতে এটা অনন্ত সম্পৰ্ক। চিৰস্থায়ী জীৱন মানে পাপৰ ক্ষমা, ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ আৰু এক নতুন জীৱন। যীশুখ্ৰীষ্টত বিশ্বাসী সকলে ঈশ্বৰৰ সৈতে এক সুখময় আৰু অনন্ত জীৱন লাভ কৰে। ঈশ্বৰৰ প্ৰেম সকলোৰে বাবে। কেতিয়াবা মানুহে ভাবে যে তেওঁ ঈশ্বৰৰ প্ৰেমৰ যোগ্য নহয়, কিন্তু এই আদৰ্শটোৱে কৈছে যে ঈশ্বৰে সকলোকে প্ৰেম কৰে। বিশ্বাসৰ গুৰুত্ব। মুক্তি কোনো কাম-কাৰ্যৰ ওপৰত নিৰ্ভৰ নকৰে, কেৱল যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস ৰখাত নিৰ্ভৰ কৰে। চিৰস্থায়ী জীৱন। যীশুক বিশ্বাস কৰিলে আমাৰ এক নতুন জীৱন আৰম্ভ হয়, শান্তি, আশীৰ্বাদ আৰু ঈশ্বৰৰ সৈতে এক অন্তৰংগ সম্পৰ্ক গঢ়ি উঠে। যোহন বাইবেলৰ অন্যতম গুৰুত্বপূৰ্ণ আদৰ্শ, যি ঈশ্বৰৰ প্ৰেম, মুক্তিৰ পথ আৰু অনন্ত জীৱনৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। ঈশ্বৰে সকলোকে আমন্ত্ৰণ জনাইছে যাতে তেওঁলোক যীশুত বিশ্বাস কৰি পাপৰ পৰা মুক্তি লাভ কৰে আৰু অনন্ত জীৱন উপভোগ কৰে। এই আদৰ্শটো আমাক শিকায় যে ঈশ্বৰৰ প্ৰেম অনন্ত আৰু যীশুৰ দ্বাৰা মুক্তি সকলোৰে বাবে উপলব্ধ।